নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বনাবলৈ লৈছোঁ টেঙামৰাৰ আচাৰ। আৰু এইজোপা চাওক টেঙামৰাৰ গছ, আৰু ইয়াৰ পৰা গুটিবোৰ মই এটা এটাকৈ কাটি ল'ম। গছৰ পৰা ছিঙাৰ পাছত এইখিনি মই ভালদৰে ধুই ল'লোঁ। আৰু এতিয়া বেলেগ এটা বাচনত মই ইয়াৰ গুটিটো উলিয়াই তাৰ ওপৰৰ যিখিনি বাকলি থাকে সেইখিনি মই উলিয়াই ল'ম। আৰু এয়া চাওক, এনেদৰে সকলোখিনি উলিয়াই ল'লোঁ। আৰু এতিয়া মই ইয়াত এচামুচ হালধি আৰু এচামুচ নিমখ দি ভালদৰে মিক্স কৰি ল'ম। নিমখ হালধি আপোনালোকে সেই পৰিমাণত দিব যিটো পৰিমাণত আপোনালোকে টেঙামৰাখিনি লয়। আৰু এইখিনি এতিয়া মই এদিনৰ কাৰণে ৰ'দত শুকাবলৈ দিম। টেঙামৰাখিনি ৰ'দৰ পৰা অনাৰ পাছত লৈছোঁ এচামুচ ক'লা সৰিয়হ আৰু এচামুচ জিৰা আৰু ধনিয়াৰ গুটি আৰু আধা চামুচ পাঁচফোৰণ আৰু কেইটামান পকা জলকীয়া। আৰু এতিয়া এখন কেৰাহী গৰম হ'বলৈ দি ইয়াত দিছোঁ জিৰা ধনিয়া গুটিখিনি আৰু সৰিয়হখিনি। এইখিনি অকণমান গৰম কৰি ল'ম, তাৰপিছত পিচিব লাগিব। মন কৰিব যাতে এইখিনি বেছি দেৰি ভাজ নাখায়, নহ'লে তিতা হৈ যাব। নামমাত্ৰ ভাজিলেই হ'ব। আৰু এইখিনি আমাৰ এতিয়া হৈ গৈছে, আৰু এইখিনি এতিয়া মই গ্ৰাইণ্ডাৰত পিচি ল'ম। বৰ বেছিকৈ পিচিব নালাগে, আচাৰত অকণমান গোটা গোটা হৈ থাকিলেহে মছলাটো ভাল লাগে। এতিয়া এটা কেৰাহীত মিঠাতেল দি ল'লোঁ, তাতে পাঁচফোৰণ আৰু জলকীয়াখিনি দিলোঁ। আৰু এইখিনি প্ৰায় হৈ গৈছে। ইয়াত মই এতিয়া টেঙামৰাখিনি দি দিম আৰু গেছটো অফ কৰি দিম। কেৰাহীখন গৰম হৈ থকাৰ কাৰণে তেলটো অকণমান গৰম হৈ আছে। কোনো কথা নাই, অকণমান এনেকৈ লৰাই দিছোঁ। আৰু ইয়াতে এতিয়া মছলাখিনি দি দিম। এয়া মছলাখিনি দি লৈ ভালদৰে আকৌ মিক্স কৰি দিছোঁ। আৰু এইখিনিতে এটা কথা কওঁ, যদি আপোনালোকে টেঙা মিঠা আচাৰ হিচাপে খাব বিচাৰে তেতিয়াহ'লে আপোনালোকে প্ৰথম তেল দিওঁতেই অকণমান তাতে চেনি দিব পাৰে। কিন্তু মই দিয়া নাই, মই টেঙা আচাৰেই ভাল পাওঁ। আৰু এইখিনি এতিয়া আমি এটা পাত্ৰত কাঢ়ি ল'ম। অলপ ঠাণ্ডা হৈ গৈছে, আৰু অলপ ঠাণ্ডা হোৱালৈকে এটা পাত্ৰতে ৰাখি থ'ম। এয়া চাওক, উলিয়াই লৈছোঁ এই পাত্ৰটোলৈ লাহে লাহে। আৰু এইখিনি ভৰাবলৈ মই এইটো কাঁচৰ বৈয়াম ব্যৱহাৰ কৰিম। আৰু বৈয়ামটো ভালদৰে চাব, ভালদৰে চাফা কৰি লৈ, আৰু ইয়াত যাতে অকণো পানী নাথাকে। আৰু এইখিনি 2-3 দিন ৰ'দত দিয়াৰ পাছত খাবৰ বাবে একেবাৰে ৰেডি হৈ যাব। এয়া চাওক বন্ধুসকল, ৰেচিপিটো কেনে পালে জনাব। আৰু ৰেচিপিটো যদি ভাল পালে তেন্তে প্লিজ নিজেও এবাৰ ট্ৰাই কৰি চাব। আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।